মৰ্নিং গাইজ হেপী নিউ ইয়েৰ 2026 আপোনালোকৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি নতুন এটা ভিডিঅ'ৰ সৈতে মই চন্দন। আজি কাৰণ 1 জানুৱাৰী যিহেতু আমি খানাটো খাব লাগিব, খানাটো মেইন গাইজ। কালি 31 ডিচেম্বৰ খানা খালোঁ, ভিডিঅ'টোত পাইছে চাগে। আজি ৰাতিপুৱা মৰ্নিং 8:30 বজাত গৈছে। আজি খানা খাম। এতিয়া এইপিনে খানা খাবলৈ যাম। মই বজাৰ চজাৰ কৰি আহিলোঁ গাইজ। বজাৰ চজাৰ কৰি আহিলোঁগৈ। বজাৰ চজাৰ কৰি অহা ক্লিপবোৰ মই নিদিলোঁ মানে মোবাইলটো নিয়া নাই, অলপ লৰালৰি হ'ল কাৰণে মোবাইলটো নিদিলোঁ। এতিয়া তাত খানা হৈছে হৈ পিনে গাইজ আগফালে আছে দাদাহঁতৰ ঘৰৰ ওচৰত। আমি ঘৰৰখিনি মিলি খাম খানাটো আৰু তাকে চাই থাকিব। এতিয়া ঘৰ আছে, এইটো আমাৰ ঘৰত গা চা ধুই কৰি যাম খানালৈ। তাত কেনেকুৱা গাইজ গা চা ধুই কৰি হৈ গ'ল আৰু এতিয়া খানালৈ গৈ আছোঁ। তাত দেখুৱাই আছোঁ কেনেকুৱা হৈছে, কেনেকুৱা আয়োজন হৈছে। আয়োজনটো বাৰু ঠিকেই হৈছে বাৰু, ডবলে হ'ব খানা। আৰু এতিয়া তাত লগ পাইছোঁ বলক। তাত গান চান পাতি আছে, ইমানো ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিম চাগে মই, সেই দেখি এতিয়া গৈ আছোঁ। এতিয়া বিপিন এইটো পুৰা আৰু গান গাই আহি আছে। এতিয়া বলক তাত লগ পাইছোঁ তাত হৈ পিনে গান গাই আহিছে। এনজয় কৰিছে গাই, এনজয় নতুন বছৰ এনজয়টো লাগেই ন। বলক তাত লগ পাইছোঁ গাইছ ইয়াত। এই বিপিন আহি আছে। বিপিনক সুধোঁ তাক কেনেকুৱা আদি অনুভৱটো হৈছে 1 জানুৱাৰী উপলক্ষে। বিপিন আজি 1 জানুৱাৰী তোৰ কেনেকুৱা লাগিছে মনটো? ভাল নালাগে, ফটো মাৰিলে ভাল লাগিব। নহয় এতিয়া হেপী নিউ ইয়েৰ কৈ দে আকৌ। হেপী নিউ ইয়েৰ কৈ দে। নতুন বছৰৰ শুভেচ্ছা জনাই দে। হেপী নিউ ইয়েৰ কৈ দে। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। ভাল লাগিছে নাই খানা কেনেকুৱা? এইটো বক্স এটা লৈ গৈছোঁ, বক্স সি মোক দি পঠিয়াইছে বক্সটো। খানা হৈ আগতো আছে, তাক সি গ'ল, সি অকণমান দিও আছে খায়ো আছে। খাবই আৰু অকণমান ফূৰ্তি কৰিব লাগিব ন, সেইবুলিয়ে মই নাখাওঁ আকৌ গাইছ। এইটো বক্সটো দি পঠিয়াইছে, কালি আনিলে বক্স। তাতো এটা ডাঙৰ বক্স আছে বাৰু, তাতো বজাই আছে গান চান। বেছি ভিডিঅ' কৰিব নাহে, কপিৰাইট আহিব। মই গানটো যদি অফ কৰি অলপমান 2-3টাত বলক খানা লগ পাইছোঁ। আয়োজন হৈ আছে এয়া ফুটি আছে, দেৰিয়ে বনাই আছে পাপা সেইটো বনাই আছে খানা। মিন্দা বহি আছে, পাচলি কাটি আছে, সেই মাংস, সেই পচলা। কেনেকুৱা লাগিছে? ভাল লাগিছে। হেপী নিউ বুলি কৈ দিয়ক। হেপী নিউ ইয়াৰ আমাৰ বৌ আছে। কেনেকুৱা লাগিছে খানাটো? কেনেকুৱা লাগিছে? আজি কেনেকুৱা লাগিছে? ভাল লাগিছে নে? ভালেই লাগিছে, মাছ আছে। কেনেকুৱা লাগিছে? শুভেচ্ছা জনালো। খানা চলি আছে। খানা কেনেকুৱা লাগিছে? খানা ঠিকে চলিছে। ব্ৰইলাৰ এই বাবুদা আছে। ভাল লাগিছে নাই? ভাল লাগিছে। বক্স বনাই আছে, গৈ আছে আগফালে। বাচ্ছা পাতি পিঠু আছে এয়া। কেনেকুৱা লাগিছে আজি? হেপী নিউ বুলি কৈ দিয়া আকৌ। হেপী নিউ ইয়েৰ। এইফালে বাচ্ছা পাতি আছে, পোৱালিকেইটা আছে। তাত গৈ আহি আছোঁ ৰ'ব। এইপিনে পোৱালিকেইটা আছে, পোৱালি চাই লগ পাইছোঁ বলক। এবাৰ ফটোকেইটা কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? ভাল লাগিছে। এইপিনে হিয়া কেনেকুৱা? কেনেকুৱা লাগিছে হিয়া আদিকা? হেপী নিউ বুলি সিহঁত আমাৰ দিয়া চবেই 3টাই আছে। ৰিজ মুনা ব্যস্ত গাইছ। এইটো লৈ আহিছে এয়া আমাৰ চদাদন। হেপী নিউ কৈ দিয়া। হেপী নিউ বুলি কৈ দিয়া। নকোৱা নকয় বোলে ব্লগ সুবিধা সুধি আছোঁ। কপিৰাইট আহিব, তাত লগ পাইছোঁ। আছে আমাৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে নে? হেপী নিউ বুলি কৈ দিয়ক। সকলোকে নতুন বছৰ বহুত শুভেচ্ছা জনালো। সকলোৱে যেন 2026 চনটো ভালকে যায়, সেয়াই আৰু আমাৰ ভাইটি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। ভাল লাগিছে। হেপী নিউ ইয়েৰ। সেয়া এইটো ঘৰ নবৌয়ে পনীৰ বনাই আছে আমাৰ দাদাহঁতৰ।
নব আজি নতুন বছৰ বুলি কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে ভাল লাগিছে কি বনাই আছে এতিয়া পনীৰ নতুন বছৰটো যেন চবৰে কাৰণে ভাল হ'ব সুখে শান্তিয়ে ভৰি পক তাকে এয়া বনাই আছে নবৌৱে পনীৰ অলপ বনাই আছে আৰু তাকে চাৰি কওক আৰু ভিডিঅ'টো ককা এটা ঘৰ হয় গৈ আছোঁ মানে বৌয়ে কিবা কাম লগাই আছোঁ ভিডিঅ' এটা বনাই আছোঁ আকৌ কি হ'লে সেইপিনে চবকে আহক এয়া নবৌ আহিছে আমাৰ কেনেকৈ লাগিছে আজি আজি হেপী নিউ কেনেকুৱা লাগিছে ভাল লাগিছে নতুন বছৰ শুভেচ্ছা এটা দিয়ক নতুন বছৰ চবৰে ভাল হওক আৰু ভালে হয় তাকে কামনা কৰিছে সেইটোৱে কামনা কৰিছোঁ আৰু কিবা বাচন ধুই আছে কাম থাকেই আৰু বৌ কাম লগাই তাকে আৰু চাওক লগ পাই আছোঁ মানে ভিডিঅ' কৰিব পৰা নাই মানে কপিৰাইট আহিব ভয় লাগিছে মানে গান লগাইছে পুৰা মানে জুবিন দাৰ গান লগাই আছে মানে মনটো বেয়া লাগিছে জুবিন দাৰ আমাৰ হেৰুৱালো অসমৰ সম্পদ ৰাতি আৰু সেইটো আমাৰ ককাহঁতৰ হেৰি হয় মন্দিৰ হয় তাকে আৰু খানা খোৱাৰ পিছত লগ পাই আছোঁ গাইজ বোলে টেঙা কাটি আছে গাইজ ওচৰত যোৱা নাই মানে মই কাম এটা লগাই আছোঁ মানে গাইজ মানে এইয়া টেঙা কাটি আছে টেঙা ফাটি গৈছে কেমেৰাটো অকণ ইমান দামী কেমেৰা নহয়তো মানুহ বহি আছে আৰু টেঙা কাটি আছে টেঙা কাম এটা লগাইছোঁ মানে গাইজ এয়া গাখীৰ পগাই আছোঁ মানে ইয়াত এইয়া টেঙা কাটি আছে চবেই বহি আছে মানে গাইজ খানা বনাই হৈছে আৰু বনাই আছে আৰু খাবলৈ হ'ব আৰু এয়া বনাই গৈ হ'ল আৰু মাংস ভাত দাইল জ্বলা ভাজি বনালে আৰু সেয়া আৰু বনাই আছে কিবা এয়া নাচি আছে নচাই কিবা আৰু এয়া টেঙা খাইছে সেয়া খাই আছে গাইজ খানা খাবলৈ হ'ল আৰু বহিব হৈছে চব বহি মই বহিম আৰু খাম আৰু এতিয়া চব বহুত মানুহ গোট খাই গ'ল মানুহ বহুত গোট খাই গৈছে আৰু হুলস্থুল হৈ আছে অলপমান আৰু বহোগৈ আৰু খানাটো খাই কৰি আৰু ভিডিঅ'টো শেষ কৰিম আৰু আজি আৰু আকৌ এবাৰ কৈছোঁ হেপী নিউ ইয়াৰ সকলোৱে ভাল চাওক গাইজ বহিলোঁ খানা খাবলৈ আৰু এয়া দিব আৰু ভাত চাত দি আছে মানুহে এয়া বহি আছোঁ মই আৰু এয়া ঘূৰি বহি আছোঁ আৰু খাবলৈ আৰু চাই থাকক আৰু ভিডিঅ'টো চাই থাকক দেখিছে ভাত দিছে আৰু নবৌৱে ভাত দি আছে দাইল দিছে নবৌৱে এয়া দি আছে আৰু ভাত দাইল চব দি আছে আৰু এয়া ভাজি দিছে ভাত দিছে দাইল দিছে মেইন বস্তুটো অহাই নাই মেইন বস্তু দিব আৰু দিছে মেইন বস্তু আহি গ'ল গাইজ মাংস গাইজ দি আছে মাংস গাইজ খাই লওঁ আৰু নে কি আৰু খাই পেলাই লগ পাই আছোঁ পিছত খাই পেলাই লগ পাই আছোঁ চব দি হৈ গ'ল এতিয়া ভাত দাইল মাংস এতিয়া খোৱাতে কথা আৰু খাই লওঁ খাই পেলাই লগ পাই আছোঁ আৰু ভিডিঅ'টো শেষ কৰিম আৰু খাই লওঁ আৰু গাইজ খাই লওঁ গাইজ খাই কৰি হৈ গ'ল আৰু ভাত চাত এতিয়া আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সেইপিনে আৰু দিয়াখিনিয়ে খাব সেয়া মই এতিয়া আৰু ঘৰলৈ যাম আৰু বেলেগ প্ৰগ্ৰেম এটা আছে তাত ভিডিঅ' নবনাওঁ মানে তাত ভিডিঅ' বনাবলৈ মানে এইটো ভিডিঅ' এডিট কৰোঁতে দিব লাগিব আকৌ বহুত দীঘল ভিডিঅ' হৈ যাব লং ভিডিঅ' হৈ যাব আকৌ সেইটোতো অকণমান কিনো ভিডিঅ' দেখুৱাম আৰু সেয়া আৰু হৈ গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানতে ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি বাই বাই এইখন হেৰিয়ৰ পৰা কিনিছোঁ এইখন নাথাকে